আজি আমি আলোচনা কৰিম যে অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলৈ গৈ থকা APDCL এক্সামৰ 2022 চনৰ পাৰ্ট 2 নম্বৰ। ইতিমধ্যে মই APDCL এক্সামৰ পাৰ্ট 1টো আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত গৈ চাব পাৰিবা। এতিয়া আমি আহিছোঁ কুৱেশ্যনটোলৈ। কুৱেশ্যনটো দিয়া আছে, ইফ 5 to the power n minus 2 into 3 to the power twice n minus 3 equal to 135, then find the value n. অপশ্যন 4টা দিয়া আছে আৰু এইটো অলৰেডি GH এক্সাম 2022 চনত আহিছিল। গতিকে এইটো বিভিন্নজনে বিভিন্ন নিয়মত কৰে আৰু ইয়াৰ কৰাৰ পদ্ধতি বিভিন্ন আছে, কিন্তু মই ইয়াৰ কাৰণে এটা সাধাৰণ শ্বৰ্ট ট্ৰিক আছে, এই শ্বৰ্ট ট্ৰিকৰ সহায়ত কৰিম। আমি জানো যে ইয়াৰ লেফ্ট ছাইডটো সমান ৰাইট ছাইড, অৰ্থাৎ এইকেইটা ইয়াত যিটো এনৰ ভেলু বহাব গৈছে, এই এনৰ ভেলুটো ইয়াৰ চাৰিটাৰ কোনোবা এটা মান হয়। গতিকে আমি কি কৰিম, ইয়াৰে প্ৰথমৰ পৰা শেষলৈকে আমি এনৰ ভেলুটো পুট কৰি গৈ থাকিম। যদিহে এই ভেলুটোৰ লগত এই ভেলুটো সমান হয়, দেন ইয়াৰে যিটো ভেলু পুট কৰাৰ পিছত আমি এইটো পাম, দেন সেইটোৱে হ'ব ইয়াৰ ৰাইট এনচাৰ। গতিকে আমি কি কৰিম, 5 to the power এই অপশ্যন 8 যিটো 1 আছে, 1টো আমি ইয়াত বহাম, 1 minus 2 ইনটু ইয়াত 2 into 1 minus 3, অৰ্থাৎ 5 to the power minus 1, 2 গুণ 2, অৰ্থাৎ 3 to the power minus 1। গতিকে এইটোৰ পৰা আমি কোনো ধৰণৰ 135 নাপাওঁ, গতিকে অপশ্যন এইটো কেঞ্চেল। এতিয়া আমি অপশ্যন নম্বৰ বিত থকাটো আমি বহাম, 5 to the power 2 minus 2 into 3 to the power 2 into 2 minus 3। ইয়াৰ পৰা আমি পাম 5 to the power 0 into 2 দুগুণ 4, 4 3 গেলি 1, অৰ্থাৎ 3, এইটো 3, এইটো 1, 3 গুণ 3 পাম, গতিকে 135 নাপাওঁ, গতিকে অপশ্যন বিও কেঞ্চেল। এইবাৰ আমি কি কৰিম, অপশ্যন চিত থকা 3টো বহুৱাই চাম, 5 3 minus 2 into 3 to the power 2 into 3 minus 3, অৰ্থাৎ 5 3 দুগুণ 6 minus 3। ইয়াৰ পৰা আমি পাম 5 into 6 minus 3 means 3 cube, অৰ্থাৎ 5 into 3 cube 27। 27 আৰু 5 যদি ইনটু কৰোঁ, 5 5 7 গুণ 32, 5 দুগুণ 10, 13, 135। তাৰমানে এনৰ ভেলু চিৰ যিটো 3 আছে, এই 3টো ইয়াত পুট কৰিলে আমি 135 পাওঁ। এইটোৱে মিন কৰে যে ইয়াৰ এনৰ ভেলুটো হ'ব অপশ্যন চি নম্বৰটো, অপশ্যন চিটোৱে শুদ্ধ। এইবাৰ কুৱেশ্যনটো দিয়া আছে যে এটা বৃত্তৰ পৰিধি 44 চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি কিমান। অপশ্যন 4টা, অপশ্যন এ দিয়া আছে 168 চেণ্টিমিটাৰ স্কুৱেৰ, বিত দিয়া আছে 176 চেণ্টিমিটাৰ স্কুৱেৰ, চি অপশ্যনত দিয়া আছে 154 cm স্কুৱেৰ, আৰু ডিত দিয়া আছে 160 চেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া এইটো দিয়া আছে বৃত্তৰ পৰিধি 144 চেণ্টিমিটাৰ। আমি জানো যে বৃত্তৰ পৰিধিৰ ফৰ্মুলা টুৱাইচ পাই আৰ ইকুৱেল টু 44। যিহেতু আমাক কালি লাগিলে আমাক আৰৰ ভেলু লাগে, ইয়াত যিহেতু আৰৰ ভেলু নাই, গতিকে আমি আৰৰ ভেলুটো উলিয়াৰ কাৰণে আমি এই ফৰ্মুলাটোত ইয়াক বহাই দিছোঁ। ইয়াৰ পৰা আমি পাম 7/22, আৰৰ ভেলুটো নাজানো, এই 2 যদি 22ক আমি কেঞ্চেল কৰোঁ, কিমান পাম, 22 পাম, অৰ্থাৎ 22। গতিকে আৰ ইকুৱেল টু 22 ইনটু 7 ডিভাইডেড বাই 22। গতিকে ইয়াৰ পৰা 22 কেঞ্চেল যাব, ৰৈ যাব অনলি 7, অৰ্থাৎ আমি আৰৰ ভেলু পালোঁ 7। এতিয়া আমাক লাগে কালি, গতিকে আমি কালিৰ ফৰ্মুলা জানো, বৃত্তৰ কালিৰ ফৰ্মুলা পাই আৰ স্কুৱেৰ, অৰ্থাৎ 22/7, আৰৰ ভেলু যিহেতু 7, অৰ্থাৎ 7 স্কুৱেৰ মিনছ 7 আৰু 7 কেঞ্চেল যাব, 22 পূৰণ 7। ইয়াৰ পৰা আমি পাম 7 দুগুণ 14, 7 দুগুণ 15, অৰ্থাৎ 154 চেণ্টিমিটাৰ স্কুৱেৰ। এইটো হিচাপত অপশ্যন চিটো শুদ্ধ হৈছে, অপশ্যন চিয়ে শুদ্ধ। এইবাৰ দিয়া আছে এইটো ত্ৰিকোণমিতিৰ অংক হয়, টুৱাইচ tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাছ tan স্কুৱেৰ 30 ইকুৱেল টু হোৱাট। অৰ্থাৎ এইটোৰ ভেলু লাগে, অপশ্যন 4টা দিয়া আছে, sin 60, cos 60, tan 60 আৰু sin 30। এতিয়া আমি ইয়াৰ পৰা এইটো কৰাৰ কাৰণে আমি এখন চাৰ্ট আছে, ত্ৰিকোণমিতিৰ চাৰ্ট, য'ত তাৰে মানবোৰ থাকে, যেনে sin 30 মান, cos 30 মান, tan 30 মান, tan 60 মান, এই সকলোবিলাক মানবিলাক থাকে। গতিকে আমি সেই চাৰ্টখনৰ পৰা এইটো লিখিম, এই মানবিলাক মনত থাকিব লাগিব যে tan 30 মান আমি জানো 1/√3 ডিভাইডেড বাই tan 30 মান 1/√3, আৰু ইয়াত যিটো স্কুৱেৰ আছে, গতিকে আমি ইয়াৰ পৰা লিখিম 1/3 হোল স্কুৱেৰ। এতিয়া ইয়াৰ পৰা আমি লিখিম 2/√3 ডিভাইডেড বাই 1 প্লাছ 1/√3, আৰু স্কুৱেৰ যদি আমি ইনটু কৰোঁ, অৰ্থাৎ অনলি 3 পাম। ইয়াৰ পৰা আমি লিখিম 2/√3 ডিভাইডেড বাই, এইটোৰ এলচিয়াম 3 প্লাছ 1
ইকুৱেল টু আমি কি পাম 2/√3 ডিভাইডেড বাই 3/4 ডিভাইডেড বাই 3 অৰ্থাৎ এইটো যদি আমি উল্টাই দিওঁ অৰ্থাৎ 2/√3 ইনটু 3 ওপৰত যাব 3/4 ইয়াৰ পৰা আমি ক্যালকুলেশন কৰি পাম 2 আৰু √3 অৰ্থাৎ এই তিনিটোক আমি √3 ইনটু √3 লিখিম ডিভাইডেড বাই √3 ইনটু 2 অৰ্থাৎ √3 কেনসেল যাব √3 ডিভাইডেড বাই 2 এতিয়া কথা হ'ল যে √3 ডিভাইডেড বাই 2 ইয়াত কৰবাত অপচন আছে জানো কতো অপচন নাই কিন্তু এই √3 ডিভাইডেড বাই 2 ইয়াৰ কোনো এটা মানৰ মান হয় আৰু এই যেটো আমি ট্ৰিকোনোমেট্ৰি চাৰ্টত দেখা পাওঁ আৰু এই হিচাপত আমি জানো যে এইটো হিচাপত sin 60 মান √3/2 অর্থাৎ ইয়ার মান √3/2 ইয়ার অপশন হিসাবে এইটো অপশনে শুদ্ধ হ'ব sin 60 বাকিটাৰ মান বেলেগ বেলেগ গতিকে বাকিটা অপশন নহয় এইটো অপশন শুদ্ধ এবাৰ কোৱেশ্চনটো দিয়া আছে যে 2 স্কয়াৰ টু দি পাৱাৰ n ইকুৱেল টু 2 কিউব টু দি পাৱাৰ 4 হলে n ৰ মান কিমান এইটো অপশন চাৰিটা দিয়া আছে a সমান 3 b সমান 5 c সমান 6 d সমান 9 আৰু এইটো অলৰেডি DH 2020 চনত আহিছিল গতিকে এইটো যেটো সূচকৰ ফৰ্মুলা কৰি আছে আমি ইয়াৰ পৰা কি কৰিম এইটো আৰু এইটো ইনটু হ'ব এইটো আৰু এইটো ইনটু হ'ব অৰ্থাৎ 2 twice n equal to 13 গুণ 12 আমি এটা সূচকৰ ধৰ্ম জানো যদি ইয়াৰ ভূমি আকে থাকে আৰু এইটো যেটো সমান চিন আছে অৰ্থাৎ এই দুই আৰু এই দুই আমি কেনসেল কৰিব পাৰো ইয়াৰ পৰা আমি পাম twice n সমান 12 n সমান 12 divided by 2 অৰ্থাৎ 2 এদি যদি 12 ক কেনসেল কৰো দেন পাম 6 এনৰ ভ্যালু 6 হ'ব গতিকে অপশন হিচাপত অপশন সি টো শুদ্ধ হৈছে অপশন সি এবাৰ আহিছো আমি এটা সৰল সুদৰ অংক লৈ দিয়া আছে বছৰি 5% হাৰত 20000 টকাৰ সৰল সুদ হ'ব লাগে সৰল সুদ তো 3 বছৰ 3 মাহৰ সুদ কিমান হ'ব অৰ্থাৎ আমাক সিম্পল ইন্টারেস্ট ল'ব দিছে পার্সেন্টটো দি আছে 5% আৰু প্ৰিন্সিপালটো দি আছে 20000 আৰু টাইম পিৰিয়ড দি আছে 3 বছৰ 3 মাহ এই 3 মাহতে গণ্ডগোলটো লগাই থৈ দিছে গতিকে আমি কি কৰিম আমি ইয়াৰ পৰা ফৰ্মুলাটো জানো PNR ডিভাইডেড বাই 100 গতিকে আমি ইয়াৰ পৰা লিখিম 100 ঠিকে প্ৰিন্সিপাল 20000 ই ঠিকে আছে বাৰু r ৰ ভ্যালু দি আছে 5 কিন্তু 3 বছৰটো ঠিকে আছে 3 বছৰে হয় কিন্তু 3 মাহৰ কাৰণে আমি কি কৰিম আমি এটা বছৰত পাও যেটো 12 মাহ গতিকে 3 বছৰ 3 মাহত হ'ব 12 ভাগে 3 অৰ্থাৎ ইয়াৰ পৰা পাম 1/4 গতিকে 3 বছৰ 3 মাহত আমি বছৰিকা হিচাপত যদি পাও দেন লিখিম 7 গুণ 12 কে 13 অৰ্থাৎ ইয়াৰ পৰা আমি লিখিম যে 4 ভাগে 13 13 টো ওপৰত যাব অৰ্থাৎ টাইম পিৰিয়ডটো হ'ব এইটো এটা ইয়াৰ পৰা আমি ক্যালকুলেশন যদি কৰো 0 0 কেনসেল যাব 4 দি ইয়াক যদি কেনসেল কৰো 4 দি 5 বা 0 অৰ্থাৎ 50 into 5 into 30 এইখিনি যদি আমি মাল্টিপ্লিকেশন কৰো ইয়াৰ পৰা পাম 5 5 13 দি আগে এটো কৰো 65 into 50 অৰ্থাৎ 0 5 5 গুণ 25 2 5 6 30 32 অৰ্থাৎ 3250 এইটো হিচাপত অপশন এইটো শুদ্ধ আছে অপশন এইটোৱে শুদ্ধ হ'ব এবাৰ কোৱেশ্চনটো দিয়া আছে যে if x is equal to 2 cube into 3 into 5 square and y is equal to 2 square into 3 cube then HCF is অপশন চাৰিটা দিয়া আছে এটা কথাটো হ'ল যে HCF মানে কি HCF মানে হৈছে হাইয়েস্ট কমন ফ্যাক্টৰ যাক অসমীয়াত গসাউ বুলি কয় গসাউ HCF বা গসাউত আমি কি চাব লাগে যে x আৰু y অৰ্থাৎ উভয়তে যেটো সংখ্যা কমন সেই কমনটোৰ আটাইতকৈ লয়েষ্ট যেটো পাৱাৰ সেই পাৱাৰৰ মানটো আমাক লাগে অৰ্থাৎ ইয়াত দুইটো কমন আছে ইয়াত দুইটো কমন আছে গতিকে ইয়াৰ HCF হ'ব 2 এতিয়া এই দুইটো পাৱাৰ ইয়াত আছে 3 ইয়াত আছে 2 গতিকে আমাক যেটো কমটো লাগে গতিকে কম হ'ব 2 আৰু 3টো কমন আছে ইয়াৰ পাৱাৰ আছে 3 ইয়াৰ পাৱাৰ আছে 1 অৰ্থাৎ ইয়াৰ যেটো কম যেটো পাৱাৰ সেই পাৱাৰটো আমি লম 2 into অর্থাৎ 2 square means 4 into 3 13 গুণ কিমান 12 মানে এই দুইটাৰ HCF হ'ব 12 এই হিচাপত অপশন বি টো শুদ্ধ হৈছে অপশন বি টোৱে শুদ্ধ